প্ৰেম যদি সৰগীয় অনুভূতিয়ে হয়, প্ৰতাৰণা কিয় আহে? ভাল পোৱা যদি হৃদয়ৰ আৱেগ অনুভূতি হয়, হতাৰো বেদনা কিয় আহে? মোৰ প্ৰতি যদি প্ৰেম ভাল পোৱাৰ বিশ্বাসে নাছিলে, তেন্তে মোৰ জীৱনলৈ আহিছিলা কিয়? হৃদয় ভঙাজনেহে বুজিব, হৃদয় ভাঙিলে যন্ত্ৰণা কিমান হয়। হাজাৰ দুখৰ মাজতো হাঁহিবলৈ শিকিছোঁ, বুকুত থকা বেদনাবোৰ লুকুৱাই। এটা ডাঙৰ প্ৰশ্ন সুধিবলৈ ইচ্ছা গৈছে। এয়া হয়তো মোৰ শেষ প্ৰশ্ন। দ্বিতীয়টো প্ৰশ্ন কৰিবলৈ চাগে মই জীয়াই নাথাকিম চাগে। শুনা, ইমান নাটক কিয় কৰিছিলা? যদি এৰিবলৈ মন আছিল, ঘৰুৱা অসুবিধা বুলি কিয় কৈছিলা?